নমস্কাৰ Assamese MCQ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ এটা কুৱেশ্যন আনচাৰৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আহিবলগীয়া যিখিনি এক্সাম আছে এক্সামবোৰত আহিবলগীয়া কিছুমান জেনেৰেল কুৱেশ্যন আনচাৰৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই দিয়া ভিডিঅ' আপোনালোকে সোনকালে পায়। গতিকে আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল 1979 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বন্দীমূলক উপাখ্যানৰ বাবে। উপাখ্যানখনৰ নাম কি? উত্তৰ হৈছে মৃত্যুঞ্জয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম সংবাদ পত্ৰখনৰ নাম কি? অৰুণোদয়। ইয়াৰ পিছত আছে কোন অসমীয়া সাহিত্যিকৰ স্বপ্ননাম শিলভদ্ৰ? স্বপ্ননাম ৰেৱতী মোহন দত্ত চৌধুৰী। ইয়াৰ পিছৰ প্ৰশ্নটো সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল। ইয়াৰ পিছত আছে তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? মিৰিজীয়ৰী লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? তেওঁ কোৱা হয় অসমৰ উপন্যাসৰ মাত। তেওঁ কোন? একদম আছে ৰজনীকান্ত বৰদলৈ। উত্তৰ। ইয়াৰ পিছত আছে এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় কথা পুৰস্কাৰ, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰস্কাৰ ব্যক্তিজন কোন? সাহিত্যিক তথা সাংবাদিক। সেই ব্যক্তিজন হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। তাৰপিছত আছে বিহগী কবি ৰঘুনাথ চৌধুৰী লিখা কবিতা পুথিখনৰ নাম কি? দুখনৰ নাম কি লিখিছে? দহি কটৰা আৰু কেতেৰী। ইয়াৰ পিছত আছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ কি স্বপ্ন নামে জনা যায়? নীলা বাইদেউ হিচাপে জনা যায়। ইয়াৰ পিছত আছে অসম সাহিত্য সভাৰ সভানেত্ৰী পদত অধিষ্ঠিত পদ্মশ্ৰী উপাধি লাভ কৰা তেওঁ আছিল প্ৰথম মহিলা। অলকানন্দা গ্ৰন্থৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা। কি নাম আছিল তেওঁ? নলিনীবালা দেৱী। পুথি অধ্যয়নত বিদ্যা উপাৰ্জনৰ ঘাই উপায়। এই শাৰটি কোনে দিছিলে? সত্যনাথ বৰাই। হোমেন বৰগোহাঁইকে কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ হৈছিলে? হালধীয়া চৰাই বাওধান খাই সেইখনত। জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস দঁতাল হাতীৰ দৰে খোৱা হাওদা আৰু এই উপন্যাসখনৰ আধাৰতে নিৰ্মিত হৈছিল সদাইচ্ছ নামৰ কথাছবিখনৰ। প্ৰশ্ন হ'ল সাহিত্যিকজনৰ গৰাকীৰ নাম কি আছিলে? মামণি ৰয়ছম গোস্বামী ৰফে ইণ্ডিয়া গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? গংগাধৰ কায়স্থ। অসমীয়া ভাষাৰ প্ৰাচীন নিদৰ্শন থকা প্ৰথম পুথিখনৰ নাম কি আছিল? চতুৰ্দশ সাহিত্যিকে ৰচিত হেম সৰস্বতী প্ৰহ্লাদ চৰিত আছিল। আজি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথিখনৰ লেখক কোন আছিল? আনন্দৰাম ঢেকীয়াল ফুকন। তাৰ পিছত আছে অসমীয়া ভাষাৰ প্ৰথম চনেট ৰচোতাগৰাকী কোন আছিল? হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া কল্পবিজ্ঞান বৃত্তীয় উপন্যাসখন কি আছিল? অৰ্পদাৰ্থ নৱকান্ত বৰুৱা ৰচিত। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? সেইখন সম্পাদিকা কোন আছিল? 1928 চনত প্ৰকাশিত ঘৰ জীয়তী সম্পাদিকা কনকলতা চলিহা আৰু কমলালয়া কাকলি। যদি ভাল লাগিছে চাই লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত শিক্ষা বিষয়ত একমাত্ৰ আলোচনীখনৰ নাম কি আছিল? কুলেন্দ্ৰ পাঠক সম্পাদিকা চিক্কাস। তাৰপিছত আছে প্ৰথম অসমীয়া স্কুলীয়া আলোচনীখনৰ নাম কি? সেইখন ক'ৰ পৰা প্ৰকাশ পাইছিল? প্ৰভাত। এইখন যোৰহাট নৰ্মেল স্কুলৰ পৰা প্ৰকাশ পাইছিল। অসম সাহিত্য সভাত মিলেনিয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হোৱা অধিৱেশনখনৰ সভাপতি কোন আছিল? ডিব্ৰুগড়ত হোমেন বৰগোহাঁই আছিল। পিছৰ প্ৰশ্নটো আছে সীমাৰ মাৰ্ক্সে অসমীয়া তুমি বাজাও আপোন সুৰ আমাৰ মাৰ্চে তোমাৰ প্ৰকাশ তাই এক মধুৰ কবিতা। এই কবিতা ফাঁকি কোন কবি আছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল। আইনী আকবৰী কাৰ ৰচনা? আবুল ফজলৰ। মৌলানা আব্দুল কালাম আজাহাদ বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল? ইণ্ডিয়া ইউনিছ ফ্ৰীডম। ইয়াত আছে মেঘদূত কি? মহাকবি কালিদাসৰ ৰচিত সংস্কৃত ভাষাৰ এখন নাটক। তৰুণৰ সপোন গ্ৰন্থত লেখক কোন? নেতাজী সুভাষ চন্দ্ৰ বসু। ইয়াত আছে খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল? হিব্ৰু ভাষাত। আৰ্যসকলৰ আটাইতকৈ প্ৰাচীন সাহিত্য কি? বেদ। হোম ৰুম লীগৰ মুখ্য পাত্ৰখনৰ নাম কি আছিল? নিউ ইণ্ডিয়া নিউজ। আছে সংস্কৃত ভাষাত সৰ্বপ্ৰথম কোনে শ্লোক ৰচনা কৰিছিল? মহাকবি বাল্মীকিয়ে।
ভাৰতৰ কোনগৰাকী মহিলাই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী। ভাৰতীয় প্ৰথম সংবাদপত্ৰখনৰ নাম কি আছিল? বেংগল গেজেট। বুৰঞ্জীয়ে ঢুকি পোৱা অসমৰ সময়ত প্ৰথম ভাৰতীয় সাহিত্য গ্ৰন্থখনৰ নাম কি আছিল? কলহৰ ৰাজ তৰংগিনী। কোন দুজন অনা ভাৰতীয় অৰ্থাৎ ভাৰতৰ বাহিৰৰ ব্যক্তিক ভাৰত ৰত্ন উপাধি সন্মানিত কৰা হৈছে? নেশ্যনেল মেণ্ডেলা আৰু খান আব্দুল গফুৰ খান। কোনগৰাকী মহিলাকে 1947 চনতে 14-15 আগষ্টত মাজনিশা বন্দে মাতৰম ভাৰতীয় সংগীতটো দিল্লীত লালকিল্লা হোৱাৰ স্বাধীনতা সমাৰোহত গাইছিল? সুচেতা কৃপালনী। ইয়াৰ পিছৰ প্ৰশ্ন ওলাব, সাৰে জাহা হে আছা এই গানটি কোনে ৰচনা কৰিছিল? মহম্মদ ইকবালে। এজন জাৰ্মান সংস্কৃত পণ্ডিত যাৰ নাম দিল্লীতে এটা হলৰ নাম আৰু কলিকতাত এটা ভৱনৰ নাম ৰখা হৈছে, কোন? মেক্স মুলাৰ। কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল? গীতাঞ্জলি। হৰ্ষ চৰিত্ৰৰ লেখক কোন? বাণভট্ট। ৰামচৰিত্ৰ মানসৰ লিখক কোন আছিল? তুলসী দাস। মাই এক্সপেৰিয়েন্স উইথ ট্ৰাণ্ডৰ লেখক কোন আছিল? মোহন দাস কৰমচাঁদ গান্ধী আছিল। বিখ্যাত লেখক আৰ্নেষ্ট হেমিংৱেল কোনখন কিতাপৰ বাবে নোবেল বঁটা লাভ কৰিছিল? দ্য অইলমেন এণ্ড দ্য চিয়া। আৰু শ্বেক্সপিয়াৰৰ মুঠতে কিমানখন নাট লিখিছিল? 37খন। ইংৰাজী কবিতাৰ জনক বুলি কাক জনা যায়? চিউফি চচাৰক। মোৰ মায়ে মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস। ভাৰতীয় জন্মগ্ৰহণ কৰা কিৰণ দেশাই 2006 চনতে বুকাৰ বঁটা লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল, কোনখন উপন্যাসৰ বাবে তেওঁ বুকাৰ বঁটা লাভ কৰিছিল? দ্য ইনহেৰিটেন্স অফ লছ। কোনজন লেখকক এছিয়া হোমাৰ বুলি কোৱা হয়? ফ্ৰিডৌজি। টেট্ৰেকলে এণ্ড মাৰ হাইট কোনে লিখিছিল? ৰবাৰ্ট লুইচ চিভেনছনে। ইয়াত আছে ক্লিম্প্ৰেছ অফ ৱৰ্ল্ড হিষ্টৰী কোনে লিখিছিল? জৱাহৰলাল নেহৰুৱে। বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃত নাম কি? ফ্ৰাছোৱা মেৰী অৰুবে। যদি চাই ভাল পালে পাইছে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো শেষৰ প্ৰশ্নটো ওলাই ইংলেণ্ডৰ কোনগৰাকী প্ৰধানমন্ত্ৰী কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল? ইয়াত আছে ছাৰ লিওনাছ চাৰ্জিলে। তেওঁ 6টা খণ্ডত লিখা দ্য ছেকেণ্ড ৱৰ্ল্ডৰ নাম গ্ৰন্থখনৰ বাবে 1953 চনত নোবেল বঁটা লাভ কৰিছিল। আজিলৈ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।